কংগ্ৰেছৰ এতিয়া দুখন দুৱাৰ এখন দুৱাৰেদি ওলাই যাব পাৰি আৰু আনখন দুৱাৰেদি সোমাব পাৰি আমাৰ নেতা জিতেন্দ্ৰ সিং ডাঙৰীয়াই ইতিমধ্যে ৰাজহুৱাকে ঘোষণা কৰিছে যে আমি দলৰ দৰ্জা অহাসকলৰ কাৰণেও খুলি ৰাখিছোঁ আৰু যাব বিচৰাসকলৰ কাৰণেও খুলি ৰাখিছোঁ কোনোটো আৰু সৰু ল'ৰা ছোৱালী নহয় যে জোৰ জবস্তি ফুচলাই মেলি আমি দলত ধৰি ৰাখিব পাৰিম গতিকে যোৱাসকল যাব অহাসকল আহিব কংগ্ৰেছৰ ওলাই যোৱা যিখন দুৱাৰ আছে সেইখন দুৱাৰেদি ওলাই গৈছে ইজনৰ পাছত সিজন নেতা দুৱাৰেৰে ওলাই যাবলৈ সাজু হৈছে আন বহুজন পিছে সুমুৱা দুৱাৰখন এতিয়াও খোল খোৱা নাই বিধানসভাৰ শীতকালীন অধিৱেশনৰ প্ৰথম দিনাই মুখ্যমন্ত্ৰীৰ ভৰি চুই চৰকাৰক সমৰ্থন জনাম বুলি মুকলিকৈ ঘোষণা কৰিছিল ৰহাৰ কংগ্ৰেছ বিধায়ক শশীকান্ত দাসে শশীকান্ত দাসৰ দলীয় নিয়ম ভংগ কৰাৰ এই সিদ্ধান্ত দেখি লগে লগেই গ'ল তেওঁলৈ শ্ব'কজ শশীকান্তৰ শ্ব'কজৰ উত্তৰত সন্তুষ্ট নহ'ল প্ৰদেশ কংগ্ৰেছ জেৰাৰ বাবে তেওঁক মতা হ'ল CLP বৈঠকলৈ পিছে CLP বৈঠকলৈ আহিম বুলিও নাহিল ৰহাৰ বিধায়ক শশীকান্ত দাস ফোনযোগেও আহিম বুলি জনাইছিল ভূপেন বৰাক সেয়েহে শশীকান্ত দাসৰ বিৰুদ্ধে এতিয়া কঠোৰ সিদ্ধান্ত ল'বলৈ আগবাঢ়িছে প্ৰদেশ কংগ্ৰেছে আমি কোনো সঁহাৰি পোৱা নাই আজি মই বিৰোধী দলৰ আমাৰ কমিটিলৈ আমাৰ যি দলপতি আছে চিফ হুইপ আছে আজি মই তেওঁলোকক লিখিম চিঠি যে তেওঁলোকে মোক পৰামৰ্শ দিব লাগে কি সিদ্ধান্ত আমি ল'ব লাগিব তেওঁৰ ওপৰত ব্যৱস্থা ল'ব সভাপতিয়ে যি নিয়ম আছে নিয়ম ভংগ কোনেও কৰিব নোৱাৰে ডিচিপ্লিনটো এটা আটাইতকৈ জৰুৰী আৰু মই ভাবোঁ যে অনুশাসনহীনতাক কঠোৰভাৱে গ্ৰহণ কৰা হ'ব কিন্তু নিজৰ স্থিতিত এতিয়াও অটল ৰহাৰ বিধায়ক শশীকান্ত দাস ৰহাৰ কংগ্ৰেছ বিধায়কজনে পুনৰ ক'লে উন্নয়নৰ স্বাৰ্থত মুখ্যমন্ত্ৰীক সমৰ্থন জনাই যাম স্থিতি ইতিমধ্যে স্পষ্ট কৰিছোঁ মই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত আছোঁ আৰু চৰকাৰৰ লগত আছোঁ চৰকাৰৰ উন্নয়নমূলক স্থিতি যি লৈছে মই তাৰ লগত সহযোগ কৰি আগবাঢ়ি যাম দলৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষই যি সিদ্ধান্ত লয় সেয়া মানি ল'বলৈ সাজু হৈছে শশীকান্ত দাসে কিন্তু নিজৰ স্থিতি তেওঁ সলনি নকৰে সেইটো মোৰ দলৰ ঊৰ্ধ্বতন কৰ্তৃপক্ষ মানে নেতাসকল বা যিখন আমাৰ দলীয় ঊৰ্ধ্বতন কৰ্তৃপক্ষই বিবেচনা কৰিব কেৱল কংগ্ৰেছ কৰাৰ কাৰণে যদি মই পিছ পৰি যাওঁ বা ৰহা সমষ্টিৰ ৰাইজ আজি উন্নয়ন বা নিযুক্তি বিভিন্ন ক্ষেত্ৰখনত যদি পিছ পৰি যায় তেনেহ'লে কালিলৈ মই ৰাইজৰ ওচৰত জবাবদিহি হ'ব লাগিব গতিকে এই ক্ষেত্ৰত মই ইতিমধ্যে স্থিতি স্পষ্ট কৰিছোঁ গতিকে দলৰ ঊৰ্ধ্বতন কৰ্তৃপক্ষই যি সিদ্ধান্ত লয় সেইটো তেখেতসকলৰ কথা ৰহাৰ কংগ্ৰেছ বিধায়কজনে এইদৰে মুকলি বিদ্ৰোহ কৰি থকাৰ সময়তে আজি ৰাজীৱ ভৱনত কংগ্ৰেছৰ 137 সংখ্যক প্ৰতিষ্ঠা দিৱসৰ দিনাই দলৰ একাংশ নেতাৰ বিৰুদ্ধে ক্ষোভ উজাৰিলে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই টিভি দেখিলেই হেনো ৰবই নোৱাৰে কংগ্ৰেছৰ একাংশ নেতা আমাৰ নতুনকৈ আমাৰ ভিতৰত এটা স্পৃহা জাগিছে যে টেলিভিছন দেখিলে মই কথা ক'ব লাগিবই আৰু তেওঁ ভাবে যে মই এনেকুৱা কথা ক'ম যাতে মোক অসমৰ মানুহে চিনি পাই যায় যে মই বৰ ডাঙৰ ডাঙৰ টান টান কথা ক'ব পাৰোঁ মই আমুক বিধায়কক গালি পাৰিব লাগিব আমুকক মই সমালোচনা কৰিব লাগিব মোৰ দলটোক মই টেলিভিছনত গালি পাৰিব লাগিব তেতিয়া মোৰ অঞ্চলৰ পজিশ্যনটো ভাল হ'ব কিন্তু বন্ধুসকল যিখন ঘৰত আপুনি বসবাস কৰে যিটো পৰিয়ালৰ আপুনি সদস্য সেই পৰিয়ালটোৰ বিৰুদ্ধে জানো বদনাম আপুনি ৰাস্তাত গায় যিখন ঘৰত আপুনি বসবাস কৰে যিটো ৰুমত আপুনি আপোনাৰ শুৱনি কোঠাটো জানো আপুনি লেতেৰা কৰে আনহাতে দলে নিলম্বন কৰা বাঘবৰৰ কংগ্ৰেছ বিধায়ক শ্বেৰমান আলীয়ে কি কৰিব এতিয়াও সিদ্ধান্তই ল'ব পৰা নাই সমষ্টিবাসীৰ মতৰ ভিত্তিতহে শ্বেৰমান আলীয়ে সিদ্ধান্ত ল'ব তেওঁ কংগ্ৰেছত থাকিব নে নতুন পথৰ সন্ধান কৰিব এতিয়া ক'ব নোৱাৰিম ৰাইজ মোৰ অভিভাৱক মই ক'লোৱে ৰাইজৰ লগত আলোচনা কৰি তেখেতসকলে মোক দিক নিৰ্দেশনা দিব মই কোনটো বাটেৰে আগবাঢ়িম স্থিতাৱস্থা বাহাল ৰাখিম নে নতুন বাটৰ সন্ধান কৰিম এতিয়া যথেষ্ট প্ৰিমেচিউৰ হৈ আছে বাঘবৰ সমষ্টিৰ ৰাইজৰ লগত মোৰ মত বিনিময় হৈ আছে মত বিনিময় সম্পূৰ্ণ হ'লেহে মই ক'ব পাৰিম ইফালে আকৌ ছয়গাঁৱৰ কংগ্ৰেছ বিধায়ক ৰেকিবুদ্দিন আহমেদে অগপত যোগদান কৰিব বুলি চৰ্চা চলিয়েই আছে বেলেগ দললৈ ৰেকিবুদ্দিন আজি অগপলৈ কেইদিনমানলৈকে চলি আছিল যে ৰেকিবুদ্দিন ইমান তাৰিখে বিজেপি যাব একদম ফাইনেল কিছুমানে ডেট ডিক্লেয়াৰ কৰি দিয়ে যে ৰেকিবুদ্দিন বিজেপিত যাব
এই ডেট ডিক্লেয়াৰ কৰাসকলে কিছুমানে ৰাজনৈতিকভাৱে মোক সদায় এটা পাক চক্ৰত পেলাবলৈ বিচাৰে আৰু এটা সদায় মোক লৈ এটা ৰাজনীতি কৰে কিয় বা কৰে ব্যুৰো ৰিপৰ্ট নিউজ লাইভ